নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। দেখিছেনে, পুৱা 7টা বজাতে স্কুল যাবলৈ ৰেডি হ'লেই। টিকলিজনী আকৌ এফালে শুই আছে। ময়ো মনটোতে ভাবিছোঁ, ককায়েকৰ দৰে ডাঙৰ হ'লে তাইও সোনকালে উঠি স্কুললৈ যাব লাগিব। মৰমতে হাতখন বোলাই তাইক কৈছোঁ যে এতিয়াই শুই লোৱা যিমান পাৰা, ডাঙৰ হ'লে তুমিও সোনকালে শুই উঠি স্কুল যাব লাগিব। দাদাৰ দৰে মই আকৌ দুপৰীয়া ভাত সাজৰ কাৰণে যোগাৰ কৰিব লাগে নহয়। সেয়েহে বোলো শাক দুডালমান ছিঙি লওঁ। আমাৰ এইফালে এই শাকবিধক মিঠা মৰা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আৰু খাই কিন্তু বহুত ভাল লাগে, লফা শাকৰ দৰে পিছল পিছল মিঠা মৰা শাক। কাম কৰি কাহানিনো শেষ হ'ব, সদায় এটাৰ পাছত এটা কাম ওলায়ে থাকে। আৰু এইফালে টিকিলিক দেখিছেনে, এনায়েকৰ সৈতে এয়া দদৈকজনক তামোল দিছে। এই নিচাজনে কাম কৰি আছে, কিবা বাঁহৰ কাম লগাই আছে আৰু এনায়েকৰ লগত বহি দুয়োগৰাকীয়ে তামোল দিয়াত ব্যস্ত।